হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আৰু আশা কৰোঁ সকলো ভালে আছে। আৰু দাদাই ল'লে নতুন গাড়ী, আৰু দাদাই গাড়ী লৈ কিনে ভনীয়েকক ফুৰাব নিনিব সেইটোতো হ'বই নোৱাৰে নহয় জানো। তো ঘৰৰ সকলোৱে মিলি ওলালোঁ, যিহেতু গাড়ীখনো পূজা কৰা হোৱা নাছিলে আৰু গাড়ীখনো পূজা কৰিম বুলি আমি সকলোৱে ওলালোঁ আৰু অকণমান নতুন গাড়ীত ফুৰিব যাওঁ বুলিও ওলালোঁ। আৰু দাদাই কি গাড়ী ল'লে আৰু গাড়ীখন পূজা কৰিবলৈ ক'ত লৈ গৈ আছোঁ সেয়া সকলোখিনি আপোনালোক মই জনাই আছোঁ। আৰু যিহেতু মন্দিৰলৈ আমি 12টা বজাৰ আগতে গৈ পাব লাগিব, 12টা বজাৰ আগত মানে গাড়ীখন পূজা কৰিব। আৰু এতিয়া গৈ আছোঁ। আৰু আগফালে বহিছে হাজবেণ্ড আৰু দাদা, আৰু মাজত বহিছে মা আৰু বৌ, আৰু আমি ধুনু, মৃদু আৰু মই পিছফালে বহিছোঁ। জিয়া তাইৰ পাপাৰ লগত বহিছে। আৰু মৃদু চাওকচোন কেনেকৈ শুই গ'ল। মাকেও মাতি আছে আগফালে, নাই নেযায়। মই কৈছোঁ মোৰ ওচৰত আহা, নাই মোৰ ওচৰতো নাহেহি, তেনেকৈ শুই গ'ল। এতিয়া মোক চাওক, মোৰ অৱস্থা চাওক কেনেকুৱা হৈ আছে। ৰাতিপুৱা শুয়ে উঠি আহিছোঁ, মুখতো চাগে একো লগোৱা নাই, মনতে নাই চাগে। খালি আমি জল্দি যাব লাগে আৰু মন্দিৰলৈ, সেইটোৱে আৰু আমাৰ মানে। আৰু আজি এটা মন্দিৰ নহয় দুটা মন্দিৰ ঘূৰিম, আমি দেখাই আছোঁ আপোনালোকক। আৰু পিছৰ পৰা ভিডিঅ' কৰিবলৈ অলপ অসুবিধা হয়, যিহেতু মই পিছত বহি গৈছিলোঁ। আৰু পিছত বহা কাৰণটো কি জানেনে? ধুনু আৰু মৃদু মানে মই যেতিয়াই ঘৰত যাওঁ দুজনে মানে মোকেই বিচাৰে, সেইটো কাৰণে সিহঁতৰ লগত মই বহি গৈছোঁ। আৰু আমাৰ জীয়াই মামাহঁতৰ ঘৰত গ'লে মোক নিবিচাৰে, হয়তো আইতাৰ কোলাত, হয়তো মামী, হয়তো মামা, হয়তো ককা, এনেকৈ থাকে। আৰু চাওকচোন কেনেকৈ এটাৰ ওপৰত এটা শুই গৈছে। মই মৰমতে ভিডিঅ' কৰিছোঁ, কিমানখিনি মৰম কৰে, ভাল পায় সিহঁতে মোক। বহুত দিনৰ মূৰত যাওঁ যে বহুতখিনি ভাল পায় সিহঁতে। মানে বেছিকৈ গৈ থাকিলে ইমান মানে অলপমান হ'লেও মানুহে বহুত দিনৰ মূৰত গ'লে অলপমান বেছি মৰমটো বেছি থাকে বুলি নকয় জানো, তেনেকুৱা। মানে বহুত দিনৰ পিছত যাওঁ যে সিহঁতে মানে মোকে লাগে আৰু কেনেকৈ শুই গৈছে চাওকচোন। মই মৰমতে ভিডিঅ' কৰি ৰাখিছোঁ। আৰু আমি আহি পাই গ'লোঁ য'ত আমি আহি আছিলোঁ। এয়া হৈছে আমাৰ গাঁৱৰ মা মনসা মন্দিৰ। সৰুৰ পৰা আমি এই মন্দিৰত পূজা কৰি আহিছোঁ, সেইকাৰণে দাদাই গাড়ীখন ইয়াতে পূজা কৰিবলৈ লৈ আহিছে। আৰু ইয়াৰ বৌৰ অৱস্থা চাওকচোন, বৌয়ে মানে বমি কৰি আহিছে। বৌৰ আগৰ পৰা মানে মই যেতিয়াৰ পৰা বৌক পাইছোঁ, আমি যদি দূৰত জাৰ্ণি কৰোঁ ন, বৌৰ গাটো বহুত বেয়া হৈ যায়। আৰু এয়া হৈছে মা মনসা মন্দিৰৰ ভিতৰখন। আৰু সদায় চানডে ইয়াতে পূজা দিয়ে, আৰু বহুত দূৰৰ মানুহ ইয়াতে পূজা দিবলৈ আহে, চাকি বন্তি জ্বলাবলৈ আহে। আৰু আগতে দুবছৰৰ মূৰে গাঁৱৰ ৰাইজে মিলি কিনে 5 দিনা পূজাও মানে মা মনসা মন্দিৰত কৰা হৈছিলে। আৰু এতিয়া বোলে এবছৰৰ মূৰে কৰিব বুলি আলোচনা কৰিছে ৰাইজে। আৰু সেই কথাটো মায়ে মোক কৈছিলে। মা মনসা মন্দিৰত সেই 5 দিনা যি পূজা কৰা হয়, বহুত ভক্তৰ ভিৰ দেখিবলৈ পোৱা যায়। আৰু মা মনসাক মই ইমানখিনি বিশ্বাস কৰোঁ, আৰু মই তাৰ প্ৰমাণো পাইছোঁ। আৰু যিসকল ভক্তই দূৰ দূৰণিৰ পৰা আহি মা মনসাৰ চৰণত পৰে, সকলোৰে মনৰ কামনা মা মনসাই পূৰণ কৰিব বুলি আশা কৰিলোঁ। আৰু জীয়াই কান্দি আছে, দাদাহঁতৰ ওচৰত যাব দিব লাগে তাইক। দাদাহঁতে খেলি আছে মানে ককবেট বাহিৰত, ইয়াত দেখিছেনে ককবেট খেলি আছে, তাইকো আহিব দিব লাগে। ৰাস্তাটো ওচৰতে যে, জীয়াক আহিব দিব ভয় লাগে কাৰণে দিয়া নাছিলোঁ। আৰু এতিয়া গাড়ীখন পূজা কৰিবলৈ আহিলোঁ আমি চবে। জীয়াই ফালে আহা। আৰু এইখিনিতে মই কথা এটা কওঁ, যিজন পূজাৰী আপোনালোকে দেখা পাইছে, এইজন আছিলে আমাৰ লগৰ। আমি যেতিয়া গাঁৱত আহিছিলোঁ সৰুতে ন, তেতিয়া আমি সকলোৱে মিলি মানে খেলিছিলোঁ। আৰু গাঁৱৰ পৰিৱেশটো বহুতেই বেলেগ নহয়নে বাৰু? চহৰত থকাৰ নিচিনা আৰু গাঁৱত থকা বহুত ডিফাৰেঞ্চ থাকে। গাঁৱত মানে বহুতখিনি ভাল লাগিছিলে, যেতিয়াই আহোঁ গাঁৱত খেলা ধূলা কৰি ভাল লাগিছিলে। আৰু তো আগৰ দিনবিলাক মনত পৰি গ'ল। আৰু সি বোলে মোক চিনি পোৱা নাই, এনেকৈ তাক মই জোকাই আছোঁ, মোক চিনি পোৱা নাই যে সি, তাকে জোকাই আছোঁ। আৰু কৈছোঁ পূজাৰী বনি গ'লি যে এতিয়া। এতিয়া ধুনু, মৃদু আৰু জীয়াক ফটো উঠাম দেই এখন পূজা কৰা হ'লে। চাব এটা
যাওঁ আমাৰ মায়ে আজিকালি মোৰ ভিডিঅ'ত ওলাই থাকিব বিচাৰে নহয় হয় অলপমান মুখখন দেখাইলে ৰাইজক ভাল লাগে বৌয়ে কৈছে কাটি দিবি নিদো কাটি থাকক একো নহয় তই কিবা কৈছ নাই নালাগে ক হাই গাইজ কি খবৰ কৈ দে চবকে ভাল কি খবৰ শুন মানুহক শুন আপোনালোকৰ কি খবৰ শুন আপোনালোকৰ কি খবৰ ভালনে অঁ ভালে আছোঁ বাৰু মনসা পূজাত আহিছোঁ মনসা মন্দিৰত মনসা মন্দিৰত আহিছোঁ এইটো মনসা মন্দিৰ আমাৰ সকলোৱে ঘৰলৈ যাম আৰু বাই এই বাই বাই দিব হোৱা নাই ৰ আৰম্ভণি হৈছে বাই বাই দিব আৰম্ভ হৈয়ে থাকে মায়ে এতিয়া আমাৰ নিজৰ ঘৰত যাম আমাৰ দুই জেগাত নিজৰ ঘৰৰ নিচিনা হৈছে এখন আমাৰ গাঁৱত আছে আৰু ৰাস্তাৰ ওচৰত মাটি আছে কাৰণে সেইখনো নিজৰ ঘৰে হ'ল তাত দোকান চোকান বনোৱা হৈছে যে তাতে যাম চাগে ন নিজৰ ঘৰত যাব আগতে ভাত খাব যাম তাৰপিছত তাতে যাম তাতে যাম অঁ দেখাই থাকিম বাৰু আমাৰ হাজবেণ্ড এয়া ফটোগ্ৰাফাৰ আৰু জীয়াই একেবাৰে ক'ব নোৱাৰে খেলি দেখা নাই কিমান খেলা আৰু এতিয়া আমি গৈ আছোঁ গৰখীয়া গোঁসাই মন্দিৰলৈ আৰু গৰখীয়া গোঁসাই মন্দিৰলৈ কোনে কোনে গৈ পাইছে কমেণ্টত জনাব আৰু কোনে কোনে নাম শুনিছে আপোনালোকে কমেণ্টত জনাব আৰু আমাৰ ঘৰৰ পৰা কমেও 15 কিলোমিটাৰ দূৰত গৰখীয়া গোঁসাই মন্দিৰ আপোনালোকক মই দেখাই আছোঁ ভিডিঅ'টোৰ জৰিয়তে মন্দিৰটো সকলোখিনি দেখাম যিমানখিনি পাৰোঁ আৰু দেখিছেনে মন্দিৰত সদায় ভিৰ আপোনালোকে চাওক একো অকেজন নহ'লেও মানে মন্দিৰটো সদায় ভিৰ হৈ থাকে গৰখীয়া গোঁসাই মন্দিৰটো বহুত দূৰৰ দূৰৰ পৰা ভক্তসকল আহে ইয়াতে সেৱা ল'বলৈ আৰু চাব আপোনালোকে আৰু আপোনালোকে ভিডিঅ'টোৰ জৰিয়তেই মানে আপোনালোকে সেৱা ল'ব আৰু বহুত বছৰৰ পিছত আহিছিলোঁ গাঁৱলৈ আৰু দাদাহঁতে প্ৰায় আহিয়ে থাকে মাজে মাজে কিন্তু মই বহুত বছৰৰ পিছত গৈছিলোঁ আৰু সেইটো কাৰণে দাদাক ক'লোঁ ইমান বছৰৰ পিছত যেতিয়া আহিছোঁ কিয়নো গৰখীয়া গোঁসাই মন্দিৰৰো এবাৰ দৰ্শন কৰি আহোঁ আৰু চাকি জ্বলাবলৈ ইয়াৰ পৰা চাকি বন্তি ধূপ শলিতা মিঠাতেল সকলোখিনি লৈ ল'লে আৰু ইয়াত দেখিছেনে ভিৰ চাওক আপোনালোকে কিমান ভিৰ হৈ আছে আৰু ইয়াতে হোলী মহোৎসৱ বহুত ডাঙৰকৈ পতা হয় আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আৰু মানে বহুত ডাঙৰকৈ আপোনালোকে যদি চাব বিচাৰে ইউটিউবত চাৰ্চ কৰি চাব সৰভোগৰ গৰখীয়া গোঁসাই মন্দিৰৰ হোলী মহোৎসৱ কেনেধৰণে পতা হয় ইউটিউবত তেনেধৰণে চাৰ্চ কৰিলে আপোনালোকে গম পাই যাব আৰু এয়া হৈছে আমাৰ গৰখীয়া গোঁসাই মন্দিৰৰ ভিতৰখন আৰু এটা কথা আপোনালোকে মন কৰি আছেনে সকলোফালে গামোচা দেখা পাইছেনে বাৰু ভিতৰত বাহিৰত সকলোফালে গামোচা আছে চাওকচোন ভালকৈ চাবচোন মই আপোনালোকক দেখাই আছোঁ আৰু গামোচাসমূহ কোনে আনে জানেনে ভক্তসকলে যেতিয়া মন্দিৰলৈ আহে গামোচা লগত লৈ আহে আৰু গামোচা এখন এখন যদি আমাৰ গৰখীয়া গোঁসাই মন্দিৰত বোলে এনেকৈ বান্ধি দিয়া হয় সোনকালে বোলে মনৰ কামনা পূৰণ হয় বুলি সকলোৱে এনেধৰণে বিশ্বাস কৰে এয়া গামোচা বান্ধি থৈছে গছত আৰু আপোনালোকে যিটো পুখুৰী দেখা পাইছে এইটো হৈছে গৰখীয়া গোঁসাই মন্দিৰৰ ভিতৰতে আছে আৰু এই পুখুৰীটোত বিভিন্ন প্ৰজাতিৰ কাছ দেখিবলৈ পোৱা যায় চব ফালে গামোচা
এতিয়া মন্দিৰ দৰ্শন কৰি আহিলোঁ আৰু এতিয়া লাগিছে ভোক আৰু আমি ৰাস্তাৰ ওচৰতে এখন ধাবাত সোমাইছোঁ। ধাবাখনৰ নামটো কি আছিলে পাহৰিয়ে গ'লোঁ, কিন্তু বহুত ধুনীয়া আছিলে, পূৰা প্ৰাকৃতিক পৰিৱেশ তাৰ আছিলে আৰু ল'ৰা ছোৱালীক খেলিবৰ কাৰণেও সুবিধা আছিলে। এতিয়া খেলি আছে সিহঁতে, মই কথা কোৱা নাই, চুপচাপ আছোঁ। দেখিছেনে ভিডিঅ' এনেই বনাই আছোঁ কিন্তু মুখৰ মাত নাই। টোপনিও লাগিছে, দেখিছেনে হামিয়াই আছোঁ। ভিডিঅ'টো চাই মোৰ সঁচাকৈ টোপনি লাগি গ'ল। আৰু এয়া চাওক খেলি আছে পোৱালীকেইটাই আৰু ইয়াতে ভাত খাম, তাৰপিছত আমাৰ গাঁৱত যাম। ঐ জিয়া খুৰা আছে ভয় খোৱাটো বাদ দিয়া, চিটিকি গ'লে হ'ল। সিহঁতৰ লগতে ময়ো কেঁচুৱা পোৱালি হৈ লৈছোঁ অলপমান, ইমান যে ভাল লাগিছে। ভাত পানী খোৱা হৈ গ'ল, এতিয়া আমি জুলি আছোঁ জুলনা। এয়া জীয়াই জুলি আছে, মই জুলি আছোঁ, কোনো দৌৰি আহিছে। আকৌ সেই মৃদুই জুলনা জুলিব এৰি কি কৰি আছে চা। আৰু এতিয়া দেখাই আছোঁ এইখন পুৰণি ঘৰ। মই নিজে চিনিয়ে পোৱা নাই, এইবাৰ পুৰা জংঘল হৈ গৈছে, ভূত বাংলা হৈ গৈছে, কোনো নাথাকে। হা ভাৰতীয় মানুহ আছে হ'লেও আৰু নিজৰ মানুহ নাথাকিলে, ঘৰৰ মানুহ নাথাকিলে অলপ লেতেৰা পেতেৰা হৈ থাকে নহয়, পুৰা জংঘল হৈ গৈছে। এই আমাৰ বাৰী আছিলে, এইখন ঘৰ হয়। এইবিলাক এনেকুৱা নাছিলে, বহুত চাফা আছিলে আমি যেতিয়া আছিলোঁ, এতিয়া পুৰা জংঘল হৈ গ'ল, পুৰা বেলেগ কৰি পেলালে ন মা। বহুত বছৰৰ পিছত আহিলে এনেকুৱা লাগে মানে, কিন্তু মই নিজে ধৰিব পৰা নাই, এনেকুৱা হৈ গৈছে সঁচাকৈ, বহুত বেলেগ হৈ গৈছে। আৰু মানে ইফালে গেটো লগোৱা নাছিল আমি যেতিয়া আছিলোঁ, গেটো লগালে। কি ভাল পাইছে ভগৱান। নালাগে ইমান দূৰত পৰি যাব জিয়া, পানী বহুত আছে, পতককে দৌৰি দিব পৰি যাব। জেঠি চা মুখখন দেখাই দি, একো নহয় দে। আয়া আমাৰ পাপাৰ বাইদেউ, এইটো জেঠি হয়। আমি গাঁৱত আহিছিলোঁ আৰু এই বাইদেউৰ ছোৱালীৰ, এয়া মানে আমাৰ বাইদেউৰ পাপাৰ বাইদেউৰ নাতিনী এইজনী, আৰু বাইদেউৰ জীয়াক এইজনী মীৰাবাই। এয়া জেঠা আমাৰ লাড্ডু হৈ গৈছে, পকা চুলি পকি গৈছে আৰু বুঢ়া হৈ গৈছে। আৰু বৌ এয়া জেঠি, এই বিনা আমাৰ মা। মই কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ আৰু কি ক'ত সোমালে, এতিয়া খুলিব নোৱাৰোঁ আৰু ঘৰত যাব লাগিব। এতিয়া আমি গাড়ী উঠি যাব লাগিব ঘৰত, আমাৰ ঘৰত গুৱাহাটীত যাব লাগিব। গুৱাহাটী কড়াইগুৰি খাইছে। আমাৰ গাঁৱত আহি তোমাৰ কেনেকুৱা লাগিলে কোৱা আকৌ অলপ। আমাৰ গাঁৱত আহি তোমাৰ কেনেকুৱা লাগিলে কোৱা। কড়াইগুৰি খাই আছা, চাওক কড়াইগুৰিখিনি দেখাই দিওঁ। আমাৰ এই জেঠিয়ে বনাই দিছে কড়াইগুৰি। কৰ
মই খাব নোৱাৰিলোঁ ইহে খতম কৰি আছে এতিয়া লাগে যদি আনি দিব ভাল ভাল মোৰো বহুত ভাল লাগিছে কেইবছৰ 5-6 বছৰ মূৰত আহিছোঁ চাগে 4 বছৰ পিছত আহিছোঁ চাগে ভাল লাগিছে আহি কিনে আৰু ইয়াতে যিমানখিনি ছোৱালী আছিল চব বিয়া হৈ গুচি গ'ল আগৰ ছোৱালীও নাই আৰু যিবিলাক আগৰ জেঠাই মামী আইতা এইবিলাক আছিলে চব ঢুকাই গ'ল এতিয়া আৰু সেই ধৰি লওক নতুন বোৱাৰীবিলাকক লগ পাইছোঁ চিনিয়ে নাপাওঁ নতুন বোৱাৰীবিলাকক ছোৱালীবিলাকো গুচি গ'ল তাকে কৈছোঁ এইবাৰ অহাবাৰৰ পৰা আৰু গাঁৱত আহি চাগে ভালে নালাগিব কাকো লগে নাপাম চিনাকি মানুহ আহি থাকিম আৰু নিজৰ মানুহখিনিক চাবৰ কাৰণে আৰু এতিয়া সেই জুই পুৱাই আছোঁ এয়া আপোনাৰ অনুভৱ কেনেকুৱা কওকচোন ধুনীয়া মই বহুতবাৰ আহিলোঁ আহিয়ে থাকোঁ মোৰ বৌ হয় বৌ এবাৰ দেখা পাইছে ভিডিঅ'ত আৰু এইয়া বৌহঁতৰ লগত চাঞ্চতে আহি গ'লোঁ আৰু অহা নহ'ব চাগে কেতিয়া আহোঁ ঠিক নাই মই নহ'ব বছৰত আহিম চাগে ন নাই হা মই নকওঁ গেল আমাৰ বৰপেটাৰ ভাষা মই নকওঁ মই নাযাওঁ মই নাখাওঁ তই গিছা না খাইছা না এনেকুৱা ভাষা আমাৰ মাতৃভাষা আইচুং দে খাইচুং দে ঐ কি খবৰ ভাল না যাং দে আমাৰ বৰপেটাত তেনেকুৱা আৰু আমাৰ বালিপাৰাৰ কি ভাষাটো খালং জালং গেলং চলং এনেকুৱা বালিপাৰা ভাষা আৰু গুৱাহাটীত থকাৰ কাৰণে অলপমান ভাষাটো চেঞ্জ হৈছে আৰু নহ'লে মোৰো সেই কি খবৰ গৈছে না খাইছা নাই হৈ গ'লেহেঁতেন কিন্তু ইয়াৰে মানুহবিলাকক লগ পালে সেইটো ভাষাই হৈ যায় আৰু তাতে গ'লে গুৱাহাটীত গ'লে গুৱাহাটীৰ ভাষা তেজপুৰ গ'লে তেজপুৰ ভাষা তেনেকৈ চলি আছোঁ আৰু চবৰ লগত মিলি কিনে বেলেগ চালু হৈছে দেখিছ মোৰ বন্দাম গাই আছে মই বোলে বেলেগ চালু হৈছে হা দে ইয়াতে কৈ দিয়ে একো নহয় ক আছো মানুহে ভাল পাব মোৰ এইমাত্ৰ কৈ আছিলে তুলিকা বহুত চালাক হৈছিলোঁ মোৰ নাম মানে তুলিকা হয় ৰিণ্টু হয় মাতো হয় মা পাপাই মাতো মাতে কাৰণে চবে মাতো মাতে আৰু ৰিণ্টি হৈছে স্কুলৰ নাম আৰু ঘৰত মাতা মানে নাম তুলিকা আছিলে তাকে কৈ আছে বায়ে কৈ আছে মই বোলে বহুত চালু হৈছোঁ আগতে বোলে একোৱে জানা নাছিলোঁ সময়ে চবকে চেঞ্জ কৰাই দিয়ে ন হ'ব লাগিব চালু আমাৰ চালু নম্বৰ 1 ইহে চালু ই চালু বঙাইগাঁও গৈ আহিলে বোলে ইহঁতি ভগৱান বঙাইগাঁও গৈ আহিলে মায়ে নিজৰ বায়েকক লগ পাইছে কাৰণে ঘৰত যাবই খোজা নাই মাৰ বাইদেউ আছে এফালে আমি ফুৰিব যাওঁতে দেখুৱা নহ'ল এবাৰ গাঁও ঘূৰি আহিলোঁ আমি বাইদেউ আছে মায়ে বাইদেউৰ লগত কথা পাতি আছে বাইদেউক এৰিবই খোজা নাই মায়ে এতিয়া যাব লাগে আমি ৰাতি হৈছে যাওঁ আৰু এতিয়া যাম গুৱাহাটীৰ পৰা আজি ৰাতি থাকি কাইলৈ আৰু তেজপুৰ যাম আকৌ নিজৰ কৰ্ম কৰিব ষ্টাৰ্ট কৰি দিম আৰু 10টামান বাজিব চাগে বাই বাই টিকলি মীৰা বাই ৰেডি থাক মই থৈ দিছোঁ চিন হিচাপে বাই বাই চিয়াই কি ধুনীয়াকৈ পাপাৰ কোলাত শুই গৈ আছে ইমান ধুনীয়াকৈ শুইছে দিনটো কিমান দৌৰিছে খেলিছে আৰু আপোনালোকক মই এটা কথা জনাওঁ লাষ্টত ভিডিঅ'টো বহুদিনৰ হয় এডিট কৰা হোৱা নাছিলে কমেও 4-5 মাহৰ আগৰ ভিডিঅ' হয় এনেকৈ এডিট কৰিম বুলি থাকি গৈছিলে তো আজি ফাইনেলি এডিট কৰি কিনে আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিলোঁ আৰু ভিডিঅ'টো চাই কিনে কেনেকুৱা লাগিছে জনাব আপোনালোকে আৰু পিছফালে এয়া নাতি দুটাৰ মাজত আইতাক বহি গৈছে মৃদুই আইতাকৰ কোলাতে শুই গৈছে আৰু আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ বুলি ভাবিলোঁ আৰু এতিয়া আমি শৰাইঘাট দলং পালোঁ যিহেতু বৰপেটা গৈছিলোঁ শৰাইঘাট দলং পাইছোঁ এতিয়া গুৱাহাটী পাম আৰু আজি গুৱাহাটীত ৰাতি থাকি কালি আৰু তেজপুৰ ৰিটাৰ্ণ যাব লাগিব মৰ্ণিঙত তো আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ আপোনালোকে জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো চাই কিনে ভিডিঅ'টোৰ মাজতে কিবা কওঁতে হয়তো ভুলো হৈ যাব পাৰে আপোনালোকে ধৰি নল'ব আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ বাই বাই